নমস্কাৰ আজি আমি দশমমান শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পাৰ্ট 2 আৰম্ভ কৰিম ইয়াৰ আগতে এটা পাৰ্ট এই পাঠটোৰে হৈ গৈছে যদিহে কোনোবাই সেই পাৰ্টটো চোৱা নাই চাই ল'ব পাৰা আৰু যদিহে তোমালোকৰ কোনোবাই আমাৰ এই চেনেলত ফাৰ্ষ্ট ভিজিট কৰিছা তেন্তে সাবস্ক্ৰাইবটো কৰি থৰিবা আজি আমি এই পাৰ্টটোত ৰাসায়নিক সমীকৰণ বা জকা ৰাসায়নিক সমীকৰণ এটাক আমি কেনেদৰে সমতুল্য কৰিব পাৰো সেইটো আমি শিকিম গতিকে চাওঁ আহা তোমালোকৰ ইয়াতে কৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ বেলেন্সড কেমিকেল ইকুৱেশ্যনছ তোমালোকে ক্লাস 9ত ল অফ কনজাৰভেশ্যন অফ মাছ বুলি এটা সূত্ৰ পাইছিলা যাক অসমীয়াকৈ ভৰৰ নিত্যতা সূত্ৰ এই সূত্ৰটোৰ মতে কি আছিল যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে অৰ্থাৎ কি কৈছে এই বাক্যটোৱে যে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়জাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব বিক্ৰিয়জাত পদাৰ্থ বিক্ৰিয়ক পদাৰ্থ এবোৰ আমি কি হয় এটো আমি পাৰ্ট 1ত পঢ়ি থৈছো গতিকে তোমালোকে বুজি পাইছা নিশ্চয় যে এই ভৰৰ নিত্যতা সূত্ৰটো এটোৱে কৈছে যে ৰাসায়নিক বিক্ৰিয়া এটা বিক্ৰিয়জাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব নেক্সট কি কৈছে চোৱা ৰাসায়নিক বিক্ৰিয়া এটাৰ আগত আৰু তাৰ পাছত প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে থাকিব লাগিব সেইবাবে আমি জকা ৰাসায়নিক সমীকৰণটাক সমতুল্য কৰাৰ প্ৰয়োজন আমি জকা ৰাসায়নিক সমীকৰণো আগৰ পাঠটোত পঢ়িছিলো জকা ৰাসায়নিক সমীকৰণ হৈছে যে যিবোৰ সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়জাত পদাৰ্থত থকা মৌলবোৰৰ পৰমাণুৰ সংখ্যা সমান নহয় আৰু যেহেতু মানে ৰাসায়নিক বিক্ৰিয়া এটাৰ আগত আৰু পাছত প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে থাকিব লাগে ভৰৰ নিত্যতা সূত্ৰ অনুসৰি সেইবাবে আমি জকা ৰাসায়নিক সমীকৰণটোক সমতুল্য কৰাৰ প্ৰয়োজন হয় চোৱা ইয়াতে কৈছে কাৰ্যকলাপ 1.3 শব্দ সমীকৰণটো এনেদৰে উপস্থাপন কৰিব পাৰি মানে কাৰ্যকলাপ 1.3 আমি যেটো পাইছিলুগৈ সেইটো এটা শব্দ সমীকৰণে উপস্থাপন কৰিব পাৰি সেইটো হৈছে জিংক প্লাস সালফ্ৰিক এসিড আৰু জিংক সালফেট প্লাস হাইড্ৰোজেন ইয়াতে জিংক আৰু সালফ্ৰিক এসিড এইকিটা কি হয় এইকিটা হৈছে বিক্ৰিয়ক পদাৰ্থ কাৰণ ইডাল কাৰ্চিনডালৰ বাওফালে আছে আৰু এই বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়াটো ঘটিয়ে জিংক সালফেট প্লাস হাইড্ৰোজেন অৰ্থাৎ বিক্ৰিয়জাত পদাৰ্থ দুটা উৎপন্ন হৈছে এতিয়া আকৌ এই শব্দ সমীকৰণটোকে ৰাসায়নিক সমীকৰণৰ দৰে এনেদৰে উপস্থাপন কৰিব পাৰি সংক্ষিপ্ত ৰূপত জিংকৰ কাৰণে Zn সালফ্ৰিক এসিডৰ কাৰণে H2SO4 জিংক সালফেটৰ কাৰণে ZnSO4 আৰু হাইড্ৰোজেনৰ কাৰণে H2 এতিয়া যদিহে এই সমীকৰণটো যদিহে আমি এটা সমতুল্য ৰাসায়নিক সমীকৰণ হৈ আছে নে নাই সেইটো চাব বিচাৰো গতিকে এটা পৰীক্ষা কৰিব লাগিব আমি তাৰ কাৰণে কি কৰিম যে কাৰ চিনটোৰ দুইফালে থকা বিভিন্ন মৌলৰ পৰমাণুবোৰৰ সংখ্যা পৰীক্ষা কৰা যাওক এতিয়া চোৱা ইয়াতে মৌল কি আছে বাৰু জিংকৰ ক্ষেত্ৰতো যে জিংকে মৌল তাৰপিছত নেক্সট কি আহিব এতিয়া H2SO4 সালফ্ৰিক এসিড ইয়াৰ ক্ষেত্ৰত মৌল কি আছে হাইড্ৰোজেন আছে সালফাৰ আছে আৰু অক্সিজেন আছে ZnSO4 জিংক সালফেট ইয়াৰ ক্ষেত্ৰত মৌল কি আছে জিংক আছে সালফাৰ আছে অক্সিজেন আছে আৰু H2 ইয়াৰ ক্ষেত্ৰত হাইড্ৰোজেন আছে এতিয়া চোৱা আমি মৌল এতিয়া কি পালো মুঠতে জিংক পালো হাইড্ৰোজেন পালো সালফাৰ পালো অক্সিজেন পালো এতিয়া নেক্সট আমি কি কৰিব লাগিব বিক্ৰিয়কত পৰমাণুৰ সংখ্যা মানে বিক্ৰিয়কত থকা যিবোৰ ইয়াতে মৌল আছিল যৌগ আছিল ইয়াত থকা পৰমাণুৰ সংখ্যা কিমান মান এতিয়া চোৱা জিংকৰ কাৰণে পৰমাণুৰ সংখ্যা কিমান বিক্ৰিয়ক পদাৰ্থ হিচাপে 1 বিক্ৰিয়জাত পদাৰ্থ হিচাপে 1 হাইড্ৰোজেনৰ কাৰণে 2 আৰু বিক্ৰিয়ক পদাৰ্থ হিচাপেও 2 সালফাৰৰ কাৰণে বিক্ৰিয়ক পদাৰ্থ হিচাপে তাত থকা পৰমাণুৰ সংখ্যা 1 আৰু বিক্ৰিয়জাত পদাৰ্থ হিচাপে থকা পৰমাণুৰ সংখ্যা 1 আৰু অক্সিজেনৰ বাবে পৰমাণুৰ সংখ্যা বিক্ৰিয়ক পদাৰ্থ হিচাপে 4 আৰু বিক্ৰিয়জাত পদাৰ্থ হিচাপেও 4 এতিয়া চোৱা কাৰ চিনটোৰ দুয়োফালে প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা যেহেতু একে গতিকে এই সমীকৰণটো এটা সমতুল্য ৰাসায়নিক সমীকৰণ গতিকে আমি গম পালো সমতুল্য ৰাসায়নিক সমীকৰণ কৰিবৰ কাৰণে কি কৰিব লাগিব কাৰ চিনটোৰ দুয়োফালে থকা প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একেই হ'ব লাগিব যদিহে তোমালোকে সমতুল্য ৰাসায়নিক সমীকৰণৰ ডেফিনিশ্যন লিখা তেতিয়া এনেদৰে লিখিবা যে যিবোৰ ৰাসায়নিক সমীকৰণত থকা বিক্ৰিয়ক আৰু বিক্ৰিয়জাত পদাৰ্থবোৰত থকা প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে হয় বা কাৰ চিনটোৰ দুইফালে থকা প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে হয় সেইবোৰকে কোৱা হয় সমতুল্য ৰাসায়নিক সমীকৰণ নেক্সট আমাক এটা ৰাসায়নিক বিক্ৰিয়া দিছে
আৰু এই ৰাসায়নিক বিক্ৰিয়াটোক আমাক সমতুল্য কৰিবৰ কাৰণে দিছে বিক্ৰিয়াটো হৈছে Fe অৰ্থাৎ আইৰন প্লাস H2O অৰ্থাৎ পানী এৰৰি কৈছে Fe3O4 আইৰন অক্সাইড আৰু H2 অৰ্থাৎ হাইড্ৰজেন তোমালোকক এই বুকত নেক্সট এটা ৰাসায়নিক অৰ্থাৎ মানে এই ৰাসায়নিক সমীকৰণটোক এক্সাম্পল হিচাপে লৈ কেনেদৰে ইয়াক সমতুল্য কৰিব পাৰি সেই কথা ধুনীয়াকৈ পৰ্যায় হিচাপে বৰ্ণনা কৰা আছে আৰু তোমালোকে এই সমীকৰণটো এটা যে সমতুল্য হৈ থকা নাই এটো অসমতুল্য হৈ আছে বা এটা জকা ৰাসায়নিক সমীকৰণ হেতু চাই ল'ব লাগিব আৰু হেতু কেনেদৰে চাম আমি যদিহে এই বৃক্কিয় পদাৰ্থবোৰত থকা প্ৰতিটো মৌলত থকা পৰমাণুৰ সংখ্যা বৃক্কিয়জাত হিচাপে থকা মৌলৰ পৰমাণু সংখ্যাৰ একে হয় তেতিয়া হেতু সমতুল্য হৈ আছে আৰু যদিহে সমান নহয় বা একে নহয় তেতিয়া হেতু জকা ৰাসায়নিক সমীকৰণ হ'ব আৰু হেতুক আমি সমতুল্য কৰাৰ প্ৰয়োজন হ'ব গতিকে ইয়াতে আমি যদি চাওঁ ইয়াতে বৃক্কিয় হিচাপে থকা আইৰণৰ বৃক্কিয়জাত হিচাপে থকা আইৰণৰ পৰমাণুৰ সংখ্যা কিমান হ'ব ইয়াতে বৃক্কিয় হিচাপে আছে এটা আৰু বৃক্কিয়জাত পদাৰ্থ হিচাপে থকা ইয়াতে আছে কি তিনটা যদি আমি হাইড্ৰজেনৰ ক্ষেত্ৰত চাওঁ ইয়াতে বৃক্কিয় হিচাপে ইয়াত মৌলৰ পৰমাণু সংখ্যা দুটা আছে আৰু বৃক্কিয়জাত পদাৰ্থ হিচাপেও পৰমাণুৰ সংখ্যা দুটাই আছে যদি অক্সিজেনৰ কাৰণে চাওঁ আমি ইয়াতে বৃক্কিয় হিচাপে ইয়াতে পৰমাণু সংখ্যা অক্সিজেনৰ এটা আছে কিন্তু বৃক্কিয়জাত হিচাপে পৰমাণুৰ সংখ্যা চাৰিটা আছে গতিকে কি হৈছে এটা জকা ৰাসায়নিক সমীকৰণ আৰু ইয়াক আমি সমতুল্য কৰাৰ প্ৰয়োজন আছে তোমালোকৰ ইয়াতে ইয়াক কেনেদৰে সমীকৰণটোক সমতুল্য কৰিব লাগিব তাৰ বিষয়ে পৰ্যায় হিচাপে বহুত দীঘলীয়াকৈ বৰ্ণনা কৰা হৈছে কিন্তু মই তোমালোকক অকমান চৰ্টতে কৈ দিম গতিকে চাওঁ আমি কেনেদৰে কৰিম এইটো সমতুল্য পৰ্যায় হিচাপে ফাৰ্ষ্টতে ইয়াত কি কৈছে যে ৰাসায়নিক সমীকৰণটা সমতুল্য কৰিবলৈ প্ৰথমে প্ৰতিটো সংকেতৰ চাৰিওফালে বাকচ এটা আঁকি লোৱা আৰু সমতুল্য কৰোঁতে কিন্তু বাকচবোৰৰ ভিতৰত একোৱে সালসলনি নকৰিবা মানে তোমালোকে প্ৰথমতে যেতিয়া বিক্ৰিয়াটো লবা ৰাসায়নিক সমীকৰণটো লবা তেতিয়া প্ৰথমতে ধৰ যিকিটা মৌল বা যৌগ আছে সিহঁতক বৃক্কিয়ক আৰু বৃক্কিয়জাত হিচাপে সিহঁতক এক্সট্ৰা কৰি লবা আৰু সিহঁতৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰাসায়নিক সংকেতটো সলনি নকৰিবা নেক্সট কি কৈছে পৰ্যায় 2 অসন্তুলিত সমীকৰণত থকা ভিন ভিন মৌলৰ পৰমাণুবোৰৰ সংখ্যা এখন তালিকা যুগুত কৰা মানে ফাৰ্ষ্ট তোমালোকে এটা নতুনকৈ পাইছা ন এইটো গতিকে তোমালোকে এইটো বহুত বহলাই পেলাই লিখাই দিছে এনেকৈ তালিকা কৰি তোমালোকে বুজি পাবৰ কাৰণে গতিকে ইয়াতে এতিয়া কি কৰি দিছে ফাৰ্ষ্টে মৌল লিখিছে ইয়াতে মৌল কি আছিলে এই বিক্ৰিয়াটোত আইৰন আছিলে তাৰপিছতে H2 ৰ ক্ষেত্ৰত H হাইড্ৰজেন আছিলে অক্সিজেন আছিলে তাৰপিছতে ঠিক তেনেদৰে বিক্ৰিয়জাত পদাৰ্থ হিচাপেও ইয়াতে Fe3O4 আইৰন আছিলে অক্সিজেন আছিলে আৰু ইয়াতে হাইড্ৰজেন আছিলে গতিকে টোটেল আমাৰ এতিয়া মৌল কি হলনো মৌল আছে এটা আইৰন নেক্সট আহিব হাইড্ৰজেন আৰু নেক্সট আহিব অক্সিজেন এতিয়া আমি নেক্সট কি কৰিম যে বৃক্কিয়কত পৰমাণুৰ সংখ্যা মানে আইৰন যেটো আছে এই মৌলটোৰ বৃক্কিয়কত থকা পৰমাণুৰ সংখ্যা কিমান হেতু হৈছে 1 আমি এই বিক্ৰিয়াটো চালে গম পাম চোৱা আইৰনৰ ক্ষেত্ৰত বৃক্কিয় হিচাপে ইয়াৰ এটাই আছে আৰু এই বৃক্কিয়জাত পদাৰ্থ হিচাপে তিনটা আছে অৰ্থাৎ ই বাহি গল গৈ তাৰপিছত হাইড্ৰজেনৰ ক্ষেত্ৰত বৃক্কিয় হিচাপে কি দুটা আছে পৰমাণুৰ সংখ্যা আৰু লগতে বৃক্কিয়জাত হিচাপে কি দুটা আছে নেক্সট কি কৈছে অক্সিজেন মৌল আছে অক্সিজেন অক্সিজেনৰ ক্ষেত্ৰত বৃক্কিয় হিচাপে এটাই আছে আৰু বৃক্কিয়জাত হিচাপে চাৰিটা আছে গতিকে ইয়াতে আমি অলপমান সালসলনি কৰিব লাগিব কাৰণ কিছুমানৰ ক্ষেত্ৰত কমি আছে কিছুমানৰ ক্ষেত্ৰত বেছি হৈ আছে এতিয়া নেক্সট ইয়াতে কি কৰিব দিছে পৰ্যায় 3টো পৰ্যায় 3ত কৈছে সবাতোতকৈ বেছি পৰমাণু থকা যৌগটোৰ পৰা সন্তুলন কৰা কামটো আৰম্ভ কৰাটো মানে বেছি সুবিধাজনক ই বৃক্কিয়কো হ'ব পাৰে বা বৃক্কিয়জাত পদাৰ্থ হ'ব পাৰে সেই যৌগটোৰ সবাতোতকৈ বেছি পৰমাণু থকা মৌলটো বাছি চোৱা এতিয়াতো আমি সন্তুলন মানে আৰম্ভ কৰিম ক'ৰ পৰা আমি প্ৰথমতে এতিয়া মিলাই ললো এনেকে যে কাৰ ক'ত কেনেকে কমি আছে কেনেকে বাঢ়ি আছে এতিয়া আমি সন্তুলন কৰা মানে কামটো আৰম্ভ কৰিম য'ত তোমালোকৰ বৃক্কিয়কো হ'ব পাৰে সেইটো বৃক্কিয়জাত পদাৰ্থ হ'ব পাৰে মানে তাত কি হ'ব লাগিব যে সবাতোতকৈ বেছি পৰমাণু থকা যৌগটো আমি ষ্টাৰ্ট কৰিম আৰু সবাতোতকৈ বেছি পৰমাণু থকা যৌগটো আকৌ যোনটো মৌলটোত আকৌ বেছি পৰমাণু আছে সেই মৌলটো আমি বাছি ল'ম যেনেদৰে তোমালোকৰ এই ৰাসায়নিক বিক্ৰিয়াটোৰ ক্ষেত্ৰত কি হৈছে যে সবাতোকৈ বেছি পৰমাণু থকা যৌগটো বুলি কি ক'লে কি হ'ব যেহেতু হেতু বৃক্কিয়কো হ'ব পাৰে বৃক্কিয়জাত পদাৰ্থ হ'ব পাৰে গতিকে হেতু হ'ব আইৰন অক্সাইড Fe3O4 ইয়াতে আকৌ আমি কি বাছি ল'ম এতিয়া নেক্সট যে ইয়াতে বেছি পৰমাণু থকা মৌল কোনটো হেতু হৈছে অক্সিজেন যেহেতু অক্সিজেনৰ ক্ষেত্ৰত O4 আছে গতিকে এতিয়া আমি সন্তুলন কামটো ক'ৰ পৰা ষ্টাৰ্ট কৰিম এই অক্সিজেনটোৰ পৰা ষ্টাৰ্ট কৰিম এতিয়া নেক্সট তোমালোকৰ ইয়াতে এইটোকে এইখিনি কৈ দিছে যে ইয়াত আমি Fe3O4 আৰু অক্সিজেন মৌলটোক বাছি ল'ম
কাৰণটো কি কাৰণটো হৈছে Fe3O4 হৈছে বেছিকৈ যৌগ পৰমাণু থকা যৌগ আৰু ইয়াত O4 টো হৈছে বেছিকৈ পৰমাণু থকা মৌল এতিয়া চোৱা ইয়াতো ঠিক তেনেদৰে আগৰ নিচিনাকৈ তালিকা বনাই লৈছে যে অক্সিজেনৰ পৰমাণু আৰম্ভণিতে কিমান আছিল আৰু যেটো আছিল কিহত H2O অৰ্থাৎ পানী নাছিলে বিক্ৰিয়ক হিচাপে এটা আৰু বিক্ৰিয়জাত পদাৰ্থ হিচাপে কোড আছিল গৈ Fe3O4 তাত আছিল 4টা এতিয়া চোৱা যেহেতু এতিয়া বিক্ৰিয়জাত পদাৰ্থ হিচাপে 4টা আছে আৰু লগতে বিক্ৰিয়ক হিচাপে এটা আছে গতিকে এটো সমান হৈ থকা নাই আমি এটা সমতুল্য কৰিব লাগিব গতিকে আমি কি কৰিলো সমতুল্য কৰিবলৈ কি কৰি দিছে যে বিক্ৰিয়কত আমি যদি এই 4টোৰে পূৰণ কৰি দিও তেতিয়া আমি বিক্ৰিয়জাত পদাৰ্থ হিচাপে 4টাই হ'ব আৰু বিক্ৰিয়কতো 4টাই থাকিব সেইমতে এতিয়া আমি ইয়াতে 4 দি পূৰণ কৰি দিলো কিন্তু এই ক্ষেত্ৰত আমি এটা কথা মন ৰাখিব লাগিব যে বিক্ৰিয়াবোৰত থকা যৌগবোৰৰ বা মৌলবোৰৰ সংকেত আমি সলনি কৰিব নোৱাৰিব প্ৰথম কথা যেনেদৰে মানে অক্সিজেন পৰমাণু সমতুল্য কৰোতে আমি সহগ 4H2O হিচাপে ব্যৱহাৰ কৰিব পাৰিম কিন্তু H8O4 বা H2O4 হিচাপে দিব নোৱাৰো মানে ইয়াতে আমি সমতুল্য কৰোতে কোন ধৰণৰ ৰাসায়নিক সংকেত সলনি কৰিব নোৱাৰিম যেনেদৰে আছে তেনেকৈ লিখিব পাৰিব লাগিব লগতে আমি মুঠতে তাৰ আগত আমি সহগহে ব্যৱহাৰ কৰিব পাৰিম যেনেদৰে আমি এতিয়া H2O কি সহগ ব্যৱহাৰ কৰিছো এই 4টো সহগ ব্যৱহাৰ কৰিছো দেখিছানে এটো 4 এতিয়া কি হ'ল গৈ 4H2O এতিয়া আমি নতুনকে এড কৰা খিনিৰ সৈতে যদি আমি সমীকৰণক মিলাই লিখো তেতিয়া কি হ'ব Fe4H2O যেহেতু ইয়াতে আমি সহগ হিচাপে 4 লৈছো Fe3O4 আৰু নেক্সট আহিব H2 আৰু এই সমীকৰণটো কি বুলি কয় জানানে এইটো কোৱা হয় আংশিক সমতুল্য সমীকৰণ যেহেতু এটো কমপ্লিটকে এতিয়া সমতুল্য হোৱা গৈ নাই কিন্তু আংশিকভাৱে হৈছে এতিয়া নেক্সট পৰ্যায়টোত কি কৈছে Fe অৰ্থাৎ আইৰন আৰু H অৰ্থাৎ হাইড্ৰজেন পৰমাণুৰ সংখ্যা কিন্তু এতিয়ালৈকে সন্তুলিত হোৱা নাই চোৱাচোন বাৰু এই সমীকৰণটো 1 সেকেন্ড এতিয়া চোৱাইটো Fe ৰ সংখ্যা যদি আমি চাও পৰমাণুৰ সংখ্যা এই মৌলটোত ইয়াতে আছে এটা কিন্তু এই যৌগটোত Fe ৰ পৰমাণুৰ সংখ্যা কেটা হ'ল গৈ 3টা আছে লগতে হাইড্ৰজেনৰ পৰমাণুৰ সংখ্যা যদিহে আমি ইয়াতে চাও 8টা আছে আৰু ইয়াতে কিন্তু অনলি 2টাহে আছে গতিকে ইয়াতেটো অনলি আমাৰ কি সমতুল্য হৈ আছে অক্সিজেনৰ পৰমাণুৰ সংখ্যা কিন্তু আয়ৰন আৰু হাইড্ৰজেন পৰমাণুৰ সংখ্যা এতিয়াও সন্তুলিত হোৱা নাই এতিয়া চোৱা এতিয়া কৈছে কি এই মৌলকেইটাৰ কোনোবা এটাক বাছি লোৱা অৰ্থাৎ এতিয়া মানে আমি অক্সিজেনৰটো হৈ গল সমতুল্য এতিয়া আমি আয়ৰন নতুবা হাইড্ৰজেন যিকোনো এটাক এতিয়া আমি বাছি ল'ব পাৰো নেক্সট দিছে আংশিক সন্তুলিত সমীকৰণটোত হাইড্ৰজেন পৰমাণুক সন্তুলিত বা সমতুল্য কৰা হওক মানে ইহতে এতিয়া আয়ৰন আৰু হাইড্ৰজেনৰ মাজত হাইড্ৰজেনক বাছি লৈছে হাইড্ৰজেন পৰমাণুৰ সংখ্যা সন্তুলন কৰিবলৈ RHS অৰ্থাৎ ৰাইট হ্যান্ড সাইডত হাইড্ৰজেন অণুৰ সংখ্যা 4টা কৰা মানে ইয়াতেটো আমি যদি এটো সমীকৰণটো যদি চাও হাইড্ৰজেনৰ পৰমাণুৰ সমতুল্য কৰিবৰ কাৰণে কি কৰিব লাগিব ইয়াতেটো হাইড্ৰজেন আছে কেটা হেতু চাব লাগিব আৰু এইফালে কেটা আছে হেতু চাব লাগিব ইয়াতে হাইড্ৰজেন যদিহে আমি এটো কৰো কিমানটা থাকিব পৰমাণুৰ সংখ্যা 4 × 8 অৰ্থাৎ 8টা পৰমাণু আছে হাইড্ৰজেনৰ আৰু এইফালে কেটা আছে চোন এইফালে আছে 2টা অৰ্থাৎ যদিহে আমি এইফালে 8টা আছে আৰু এইফালে 2টা আছে আমি কি কৰিব পাৰো এতিয়া যদিহে ইয়াতে আমি 4 দি ইয়াতে যেনেকৈ আমি সহগ 4 লৈছিলো তেনেকৈ যদিহে আমি ইয়াতো সহগ 4 লো তেতিয়া ইয়াতো 8টা হৈ যাব আৰু ইয়াতো 8টা হৈ যাব গতিকে হাইড্ৰজেন পৰমাণুৰ সংখ্যা সমতুল্য হৈ যাব ইয়াতে চোৱা তোমালোকৰ হেতুৱে কৈ দিছে আৰম্ভণিতে কি আছিলে হাইড্ৰজেনত H2O 4H2O 8টা আছিলে আৰু বিক্ৰিয়জাত পদাৰ্থ হিচাপে কিমানটা আছিলে H2 2টা আছিলে পৰমাণুৰ সংখ্যা আৰু সমতুল্য কৰিবলৈ আমি ইয়াতে 8ৰে ইয়াতে টোটাল কিমানটা আছে 8 আছে আৰু ইয়াতে আমি 8 পাবলৈ কি কৰিলো 4ৰে পূৰণ কৰিলো গতিকে আকৌ পুনৰ আমি এতিয়া যদিহে সমীকৰণটো লিখো কেনে ধৰণৰ হ'ব যে আয়ৰন যেহেতু আয়ৰনৰ পৰমাণুৰ সংখ্যা এতিয়ালৈকে আমি সমতুল্য কৰাই নাই আয়ৰনটো একেদৰে আছে তাৰ পিছত 4H2O এৰো Fe3O4 আৰু এফালে 4H2 আৰু এটুকু এটা আংশিক সমতুল্য সমীকৰণ বুলি কোৱা হ'ব নেক্সট আমি এতিয়া কি কৰিম এতিয়া আমাৰ সন্তুলন নকৰা মৌল কোনটো থাকিলে গৈ আয়ৰন গতিকে পৰ্যায় ফৰত কি কৈছে ওপৰৰ সমীকৰণটো পৰীক্ষা কৰা আৰু সন্তুলিত নোহোৱা তৃতীয় মৌল অৰ্থাৎ আয়ৰন তাক বাছি লোৱা কেৱল এটা মৌল সন্তুলিত নোহোৱাকৈ আছে আৰু এই মৌলটোৱে হৈছে আয়ৰন যদিহে আমি পুনৰ সেই ৰাসায়নিক সমীকৰণটো চাও
1 সেকেন্ড চোৱা আইৰণৰ বৃক্কিয়ক হিচাপে তাৰ মৌলত পৰমাণু কিমান আছিল এটা ইয়াতে আকৌ কিন্তু হি বৃক্কিয়জাত পদাৰ্থ হিচাপে থাকুতে গৈ ইয়াত মৌলটোত পৰমাণু কেইটা আছে তিনটা যদিহে আমি ইয়াতে সহগ হিচাপে 3 দি দিও তেতিয়া কি হ'ব ইয়াতো তিনটা আইৰন হৈ গল আৰু ইয়াতো তিনটা আইৰন আছে গতিকে তোমালোকৰ ইয়াতে কেতে কৰিছে যে আৰম্ভণিতে কি আছিল বৃক্কিয়কত এটা আইৰন আছে আৰু বৃক্কিয়জাত পদাৰ্থ হিচাপে তিনটা আইৰন আছে গতিকে আমি সমতুল্য কৰিবলৈ কি কৰিলো ইয়াতে আমি 3 সহগ হিচাপে লৈ পূৰণ কৰিলো গতিকে ইয়াতো 3 হৈ গল ইয়াতো 3 হৈ গল নেক্সট কৈছে আইৰন সমতুল্য কৰিবলৈ আমি লেফট হ্যান্ড সাইডত আইৰনৰ তিনিটা পৰমাণু লওঁ গতিকে আমি এটা 3 ৰে পূৰণ কৰিলো এতিয়া সদৰ শেষত কি হ'ল গৈ আমাৰ গোটেই ৰাসায়নিক সমীকৰণটো কি বনিলে গৈ 3Fe 4H2O Fe3O4 4H2 এদুইটা সমতুল্য হলনে নাই বাৰু চোৱাচোন যদিহে আমি হেতু চেক কৰিব লাগে মানে আমি কি কৰিব লাগিব যে আমি চাব লাগিব প্ৰত্যেকটো মৌলত বা যৌগত থকা পৰমাণুৰ সংখ্যা দুইফালে সমানকে আছে নাই যদি আইৰণৰ ক্ষেত্ৰত চাও তিনটা আছে আৰু এই যৌগটোত আইৰন মৌলটোৰ পৰমাণুৰ সংখ্যাও তিনটা আছে যদিহে এই যৌগটোত হাইড্ৰজেন পৰমাণুৰ সংখ্যা চাও 4 গুণ 8টা আছে আৰু ইয়াতো 4 গুণ 8টা আছে শেষত থাকিলে অক্সিজেন ইয়াতো 4টা আছে ইয়াতো 4টা আছে গতিকে এইটো এটা সমতুল্য সমীকৰণ বনি গল এতিয়া পৰ্যায় 5 কি কৈছে চোৱা পৰ্যায় 4 শেষত সন্তুলিত সমীকৰণটোৰ শুদ্ধতা নিৰ্ণয় কৰিবলৈ আমি সমীকৰণটোৰ দুয়ো পক্ষতে প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা গণনা কৰিম যেনেদৰে আমি এটা গণনা কৰিলো যে আইৰণৰ ক্ষেত্ৰত 3টা আছে আৰু এফালে আইৰণৰ ক্ষেত্ৰত 3টাই আছে হাইড্ৰজেনৰ ক্ষেত্ৰত 8টা এফালে 8টা অক্সিজেনৰ ক্ষেত্ৰত 4টা এফালে 4টা গতিকে এটা আমি গণনা কৰি পালো যে গোটেই দুইফালে থকা কাৰ্চিনটোৰ মৌলবোৰৰ বা যৌগবোৰত থকা পৰমাণুৰ সংখ্যা সেম গতিকে এইটো এটা সন্তুলিত সমীকৰণ বনি গল গতিকে ইয়াতে কি দিছে সমতুল্য সমীকৰণ গতিকে শেষত কৈছে সমীকৰণটো এতিয়া সমতুলিত হল পদ্ধতিটোত আমি ক্ষুদ্ৰতম পূৰ্ণ সংখ্যা সহগ ব্যৱহাৰ কৰি সমীকৰণটো সমতুল্য কৰিবলৈ চেষ্টা কৰিছো এইভাবে ৰাসায়নিক সমীকৰণ সমতুল্য কৰা এই পদ্ধতিক অনুমান আৰু প্ৰচেষ্টা হিট এণ্ড ট্ৰায়াল পদ্ধতি বোলা হৈছে অৰ্থাৎ আমি যে এই জিটো পদ্ধতিৰে এই ৰাসায়নিক সমীকৰণটো সমতুল্য কৰিলো সেই পদ্ধতিটোৰ নামটো কি অনুমান আৰু প্ৰচেষ্টা হিট এণ্ড ট্ৰায়াল পদ্ধতি কাৰণ আমি কি কৰিলো সমীকৰণটো যেহেতু আমি ক্ষুদ্ৰতম পূৰ্ণ সংখ্যা সহগ ব্যৱহাৰ কৰি সমতুল্য কৰিলো গতিকে এই সমতুল্য কৰা পদ্ধতিটোৰ নাম হৈছে অনুমান আৰু প্ৰচেষ্টা পদ্ধতি এতিয়া চোৱা পৰ্যায় 7 বুলি আৰু এটা দিছে যে ভৌতিক অৱস্থাৰ বাবে লিখন ৰাইটিং চিম্বলছ অফ ফিজিকেল ষ্টেট চোৱা সমীকৰণটোত থকা বিভিন্ন ধৰণৰ পদাৰ্থবোৰ আছিল হয় নহয় আইৰন আছিল পানী আছিল সেইবোৰৰ কিন্তু আমি ভৌতিক অৱস্থাৰ বিষয়টো কোনো ধৰণৰ তথ্য দিয়া নাই অনলি সিহঁতৰ চিম্বল বা চিহ্নকেইটা লিখি থৈছো গতিকে সিহঁতৰ কি অৱস্থাত আছে সিহঁতে সেইটো লিখিবৰ কাৰণে এইটো আমাক পৰ্যায়টো দিছে চোৱা কেনেদৰে লিখিম যে ভৌতিক অৱস্থা সিহঁতৰ ৰাসায়নিক সংকেতৰ লগতে উল্লেখ কৰা হয় কোনবোৰৰ ক্ষেত্ৰত বৃক্কিয়ক আৰু বৃক্কিয়জাত পদাৰ্থবোৰৰ ক্ষেত্ৰত বৃক্কিয়ক আৰু বৃক্কিয়জাত পদাৰ্থৰ গেছীয় তৰল জলীয় আৰু গোটা অৱস্থা ক্ৰমে G L AQ আৰু S চিহ্নৰে বুজোৱা হয় বৃক্কিয়ক আৰু বৃক্কিয়জাত পদাৰ্থৰ হৈ জলীয় দ্ৰৱক AQ এই মতে সমতুল্য চিহ্নৰে বুজোৱা হয় এইটো পেৰাগ্ৰাফত কি কৈছে তোমালোকে বুজি পাইছানে যে যেহেতু আমি মানে এই ৰাসায়নিক সমতুল্য সমীকৰণটো যেতিয়া আমি সমতুল্য কৰিলো শেষত আমিতো ইহঁতৰ কোনো ধৰণৰ মৌল বা যৌগৰ ক্ষেত্ৰত কি অৱস্থা আছে সিহঁতৰ ভৌতিক অৱস্থা কি তাৰ বিষয়ে কোনো ধৰণৰ তথ্য দিয়া নাই গতিকে সেই তথ্যটো আমি পাবৰ কাৰণে এনে ধৰণৰ মানে এইটো কৰো যে যদিহে সেই পদাৰ্থটো বা সেই মৌলটো বা সেই যৌগটো যদিহে গেছীয় অৱস্থাত আছে তেতিয়া G টোৱে গেছিয়াছ তৰল অৱস্থাত আছে তেতিয়া L মানে লিকুইড জলীয় অৱস্থাত থাকিলে AQ অৰ্থাৎ একুয়াছ আৰু গোটা অৱস্থাত থাকিলে S মানে সলিড এইকেইটা চিহ্নৰে বুজাও মানে যেতিয়া আমি সোৱাইটা লিখি দিছো ধুনীয়াকে আইৰন এতিয়া সমতুল্য সমীকৰণটো আমি ধুনীয়াকে লিখি ললো এনেদৰে লিখি ললো তে নেক্সট কি কৰি আমি আইৰণটো কি হিচাপত থাকে এতিয়া তাৰ ভৌতিক অৱস্থা কি নৰমেল অৱস্থাত তেতিয়া কি হ'ব হেতু সলিড তাৰ পিছত ওয়াটাৰটো এতিয়া কি অৱস্থাত আছে G অৰ্থাৎ গেছীয় মানে এটো কি হ'ব থাকিব অৰ্থাৎ ওয়াটাৰটো ইয়াতে জলীয় বাষ্প অৱস্থাত আছে
নেক্সট Fe3O4 এটো সলিড মানে ই কঠিন অৱস্থাতে থাকে আৰু H2 এটো হৈছে কি গেছিয়াছ অৰ্থাৎ বাষ্প হিচাপে ইয়াতে এদিকে লিখি দিছে যে H2O সংকেতৰ লগতে চিহ্ন G ব্যৱহাৰ কৰা হৈছে এইটো এইভাবে কৰা হৈছে যে এই বিক্ৰিয়াত পানীক জলীয় বাষ্প অৱস্থাত ব্যৱহাৰ কৰা হৈছে আৰু লগতে এই ভৌতিক অৱস্থাৰ বাদেও মানে কিছুমান ৰাসায়নিক সমীকৰণ সমতুল্য কৰাৰ পিছত আমি বিভিন্ন ধৰণৰ মানে হেই দিও চোৱা যেনেদৰে উষ্ণতা দিও চাপ দিও অনুঘটক কি ব্যৱহাৰ হৈছে সেইবোৰ দিও এক্সাম্পল স্বৰূপে এটা দি দিছে যে কাৰ্বন মনোক্সাইড প্লাস ডাইহাইড্ৰোজেন আমি ইয়াতে কি দিছো 340 বায়ুমণ্ডলীয় চাপ গৈ কি উৎপন্ন হৈছে CH3O4 মিথানল আৰু এই সমীকৰণটো সমতুল্য হৈ আছে আমি দেখিয়ে গম পাইছো ইয়াতে কাৰ্বন এটা আছে ইয়াতে কাৰ্বন এটা আছে ইয়াতে অক্সিজেন এটা আছে ইয়াতে অক্সিজেন এটা আছে হাইড্ৰোজেন এইফালে 4টা আছে আৰু এটা এইফালেও 3 4টা আছে অৰ্থাৎ সমীকৰণটো সমতুল্য হৈ আছে নেক্সট এই কাৰ্বন মনোক্সাইডটো কি হিচাপে আছে গেছিয়াছ ষ্টেটত আছে মানে গেছীয় অৱস্থাত আছে হাইড্ৰোজেনটো গেছীয় অৱস্থাত আৰু এই মিথানলটো লিকুইড অৱস্থাত আছে L এতিয়া চোৱা ইয়াতে দি দিছে ওপৰতে 340 বায়ুমণ্ডলীয় চাপ অৰ্থাৎ এই বিক্ৰিয়াটো কেতিয়া সংঘটিত হৈছে যেতিয়া চাপটো 340 আছিল লগতে নেক্সট দিছে চোৱা 6H2CO2 যেটো একুয়াছ ষ্টেটত আছে 12H2O যেটো লিকুইড ষ্টেটত আছে তাৰ পিছত কি দিছে ইয়াতে সূৰ্যৰ ৰশ্মি আছে লগতে ক্লোৰোফিল আছে তাৰ পিছতে 6C6H12O6 যেটো একুয়াছ ষ্টেটত আছে তাৰ পিছতে 6O2 যেটো একুয়াছতে আছে আৰু লগতে 6H2O আৰু এটো কিহত থাকিব এটো লিকুইডত থাকিব আৰু এই সমীকৰণটো তোমালোকৰ চিনাকি যেন লাগিছেনে নিশ্চয় হয় এটো হৈছে আমাৰ সালোক সংশ্লেষণ প্ৰচেছত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো তোমালোকে এটো মনত ৰাখা থবা দেই লগতে ওপৰটো আমি এটা বুজি পালো হয় নহয় যে জকা ৰাসায়নিক সমীকৰণটাক আমি এটা সমতুল্য সমীকৰণ কেনেকৈ বনাম যদিহে এই সমীকৰণ বনোৱা প্ৰচেছটোত কিবা সমতুল্য কৰা প্ৰচেছটোত কিবা তোমালোকে বুজি পোৱা নাই তেন্তে মোক কমেন্ট কৰি সুধিব পাৰা আৰু চোৱা এই প্ৰচেছটো ইমানো টান নহয় হয়নে আমি এটা কৰি গম পালো যে সহজে হয় কেনেদৰে এটা সন্তুলিত ৰাসায়নিক সমীকৰণ বনাব পাৰি আজিৰ এই পাৰ্টটোত ইমানে যদিহে এই পাৰ্টটো ভাল লাগিলে তেন্তে লাইক এটা কৰি দিবা নেক্সট পাৰ্টত লগ পাম বাই